বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। 2024 চনৰ চৰকাৰী ঘৰৰ লিষ্ট ওলাই গ'ল। যে আপোনালোকৰ নাম লিষ্টত আছে নাই কেনেকৈ চেক কৰিব সেইটো মই দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ A to Z চাই থাকিব। তো বলক আমি আৰম্ভ কৰোঁ। যে প্ৰথমে আপোনালোকে গুগল ক্ৰমত গৈ পেলাই চাৰ্চ কৰিব ৰিপৰ্টিং nic.gov.in EFMS বুলি ক্লিক কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত প্ৰথমে আপোনালোকে F6 FTO ট্ৰানজেকশ্যন চামাৰি বুলি আছে, তাত গৈ ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ আহি যাব। পেজ অহাৰ পিছত আপোনালোকে প্ৰথমে দুটা অপশ্যন থাকিব। এটা প্ৰথমটো হ'ল এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ, ছেকেণ্ডটো থাকিব এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ। তো ছেকেণ্ডটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ অপশ্যন আহিব। তাৰপিছত কি আহিব, চেংচন ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ 2023-24 ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ য়োজনাটো বাছনি কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা নতুনকৈ এটা পেজ ওলাব। পেজ ওলোৱাৰ পিছত আপোনালোকৰ ৰাজ্যটো চুজ কৰিব লাগিব। ৰাজ্যটো অসম ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, নতুনকৈ পেজ ওলাব। পেজ ওলোৱাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো এতিয়া ইয়াৰ পৰা বাছনি কৰিব লাগিব। যিকোনো এটা ডিষ্ট্ৰিক্ট বাছনি কৰি মই দেখাই আছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো বাছি ল'ব। ডিষ্ট্ৰিক্ট চুজ কৰাৰ পিছত নতুনকৈ এটা পেজ ওলাব। পেজত গৈ আপোনালোকৰ চাওক ইয়াত আহিছে। আপোনালোকৰ ব্লকটো বাছনি কৰিব লাগে। আপোনালোকৰ কোনটো ব্লক আছে সেইটো বাছনি কৰি ল'ব। মই এটা ব্লকৰ ওলাই দিছোঁ। ব্লক বাছনি কৰাৰ পিছত আপোনালোকে কিন্তু আকৌ ব্লকত গৈ ক্লিক কৰিলে আগুৱাই যাব নোৱাৰিব। তাৰপিছত আপোনালোকে ব্লকৰ সন্মুখত যিটো পেজ আছে টোটেল নাম্বাৰ অফ FTO জেনেৰেটেড বুলি লিখা আছে, সংখ্যাটোত গৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাওক এনেকৈ ওলাই আহি গ'ল। তাৰপিছত আপোনালোকৰ ID নাম্বাৰটো আহিলে কোনটো ডিষ্ট্ৰিক্টৰ হয়, তাৰ ব্লক কোনটোৰ আণ্ডাৰত পৰে সেইটোত আছে। ইয়াত গৈ ইয়াৰ যিকোনো এটা আইডিত ক্লিক কৰি ইয়াৰ পৰা ক্লিক কৰিলে আপোনালোকে নাম ওলাই আহিব। তো মই এটা ওলাই দেখাই দিছোঁ। নিয়া চাওক নাম ওলাই আহি গ'ল। বেংকত কিমান সোমাল, কেইটা অপশ্যন খোলা, এনেকৈ ডেট ওলাই আহি গ'ল। কি বেংক আছে সকলো ওলাই আহিব। নাম চাম গোটেইখিনি আহি যাব। যদি আপোনালোকে ডাউনলোড কৰে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ডাউনলোড এক্সেল আৰু ডাউনলোড PDF বুলি আছে, ইয়াত গৈ ওলাই ল'ব পাৰিব। আৰু এটা অপশ্যনত আপোনালোকে এইটো ওলাব পাৰিব, চেক কৰিব পাৰিব। সেইটো কেনেকৈ সেইটো মই দেখাই দিছোঁ। আপোনালোকে ওপৰত যাব, ওপৰত গৈ ডকুমেণ্টছ আছে, ডকুমেণ্টছত গৈ ক্লিক কৰিব। ডকুমেণ্টছ নহয়, আৱাজ ছফ্ট লিখা আছে, তাত গৈ ক্লিক কৰোঁ। ক্লিক কৰাৰ পিছত ছেকেণ্ডত যিটো অপশ্যন আছে ৰিপৰ্টত গৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে তলৰ অপশ্যনটোত যাব। তাত দিয়া আছে H নম্বৰত ছ'চিয়েল অডিট ৰিপৰ্টছ দ্য বেনিফিচিয়াৰী ডিটেইল ফৰ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ নামৰ সৈতে ধুনীয়াকৈ আহি যাব। তো ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ পিছত এতিয়া ৱল ষ্টেটছ আছে, আপোনালোকে ষ্টেটটো চুজ কৰিব লাগিব। মই অসমৰ পৰা কৈছোঁ, অসমত
মই অসম বাছনি কৰি ল'লোঁ। চুজ কৰাৰ পিছত ছেকেণ্ডত আপোনালোকে চুজ কৰিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টটো কি আছে, সেই ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব লাগিব। মই যিকোনো এটা ডিষ্ট্ৰিক্ট বাছি লৈছোঁ। তাৰপিছত আপোনালোকে বাছনি কৰিব লাগিব ব্লক। আপোনালোকৰ ব্লকটো বাছনি কৰি ল'ব। ব্লকৰ পিছত বাছনি কৰিব পঞ্চায়ত। যিটো পঞ্চায়ত আপোনালোকৰ আছে সেইটো পঞ্চায়ত আপোনালোকে বাছনি কৰি ল'ব। পঞ্চায়তৰ পিছত কোনটো বছৰত ওলাব, সকলো বছৰৰ পুৰণিবিলাক যিবিলাক দিয়া হৈ গ'ল সেইবিলাকো চেক কৰিব পাৰিব। তো মই বৰ্তমানৰ চেক কৰিম, বৰ্তমানৰ 2023-24। তাৰপিছত আপোনালোকে চুজ কৰিবলৈ স্কিমটো চুজ কৰিব লাগিব। স্কিমটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকৈ এটা কেপচা আহিব, সেইটো ফিল কৰিব লাগিব। কেপচাটো ফিল কৰাৰ পিছত আপোনালোকৰ তলত চাব PDF আহি যাব। চৰি, এই তলত চাক আহি গ'ল। নামেৰে সৈতে সকলো A to Z ডিটেইলছ আহি গ'ল। ID নম্বৰ, নাম, 2024 যিবিলাক মানুহৰ নাম আহিছে এনেকৈ চাব পাৰিব। তাৰপিছত আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব। ওপৰত চাক লিখা আছে ডাউনলোড এক্সেল, ডাউনলোড PDF। PDFত ক্লিক কৰিলে ডাউনলোড হৈ যাব। এয়া চাওক ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত আপোনালোকে PDF এনেকৈ চাই ল'ব পাৰিব। A to Z চাওক গোটেইখিনি ইয়াত আছে। সেই মানুহৰ নামত কাৰ নামত চেংচন হ'ল ঘৰ, কিমান টকা, সকলো চাব পাৰিব। বন্ধুসকল, যদি এই ভিডিঅ'টো যদি আপোনালোকৰ কিবা উপকাৰ হয় তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।